প্ৰথমে আজি প্ৰেছ মিট মতাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ 33 সংখ্যক যিটো মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ ইয়াৰ উপলক্ষে আজি এই প্ৰেছ মিটটো মতা হৈছে আৰু প্ৰত্যেক বছৰৰ দৰে আমাৰ যিটো এই দুৰ্গা পূজাৰ সময়ত যেহেতু আমি বহুত সময় পাওঁ আৰু স্কুল কলেজ আদি বহুত হলিডে পোৱাৰ কাৰণে আমি তেনেকুৱা টাইমতে আমি মাণ্ডলিক যুৱ কাৰ্বি যুৱ মহোৎসৱটো আমি পাতোঁ। এবাৰ 33 সংখ্যক কাৰ্বি যুৱ মাণ্ডলিক যুৱ মহোৎসৱ হ'ব। নতুন এবাৰ আমাৰ যিটো আগত আছিলে আপোনাৰ 32 হ'ব আগত 32টা মাণ্ডলিক সমিতি আছিলে, এবাৰ দুটা বাঢ়িছে। এটা হৈছে ধনচিৰি চিংৰি হাৱাৰামাই আৰু নগাঁও ডিষ্ট্ৰিক্ট কাৰ্বি যিটো এটা সমিতি, সেইকাৰণে এবাৰ দুটা বাঢ়িছে। আৰু মূল আকৰ্ষণটো হৈছে আমাৰ যিহেতু আমাৰ যুৱ মহোৎসৱৰ যিটো আমাৰ কাৰ্বিৰ যিমান পৰম্পৰা, যিমানটো সাজপাৰ গীত মাত, সেই প্ৰতিযোগিতা হ'ব। আৰু প্ৰতিযোগিতাত আমাৰ তাতে আমাৰ মাননী হিচাপে দিয়া হ'ব আৰু তাত প্ৰত্যেকটো আমাৰ ইউনিট তেওঁলোকে উপস্থিত হোৱাৰ লগে লগে তাত ৰিচেপশ্যন হ'ব। ৰিচেপশ্যন হোৱাৰ পাছত তাতে প্ৰতিযোগিতা হ'ব। প্ৰতিযোগিতাত প্ৰত্যেকটো ইভেণ্টতে আমাৰ প্ৰাইজ দিয়া হয়। সেয়ে আমাৰ মূল কিবা আকৰ্ষণটো। মানে অন্তৰৰ এতিয়াও কিছুমান মানে প্ৰশ্ন থাকে যে কাৰ্বি যিটো ৰিজনেল যিটো ফেষ্টিভেল কিয় মানে দুৰ্গা সময়তে মানে পতা হয়, কিয় এই দুৰ্গা পূজা সময়তে কিয় মানে পাতিছে, এই কিছুমান প্ৰশ্ন হয়। কিন্তু এইটো আমি বেলেগ চিন্তা কৰা নহয়। আমি কাৰোৰ এইটো বিৰুদ্ধে বা কাৰোৰ তেনেকে কাৰণে নহয়, কোনো ধৰ্মৰ বিৰুদ্ধে নহয়। কিন্তু যিহেতুকে দুৰ্গা পূজাত এটা লং হলিডে না, নেশ্যনেল লং হলিডে, 7 দিনীয়া এইটো হলিডে হয়। কিন্তু আমাৰ কাৰ্বিৰ নিচিনা জাতি, আমি যিটো জনজাতি, আমি ক্ষুদ্ৰ জনজাতি, আমি জনসংখ্যা বেছি নাই, কিন্তু আমাৰ যিটো কালচাৰ, আমি বহুত চহকী, বহুত ৰিচ কালচাৰেল হেৰিটেজ আছে। গতিকে আমি সেই যিটো লং ভেকেশ্যন, যিটো 7 days লং ভেকেশ্যন সময়ত আমাৰ কাৰ্বিৰ যিটো আমাৰ পৰম্পৰা, যিটো সাংস্কৃতিৰ আৰম্ভ কৰি আমি ইয়াত বহুতো তেনেকৈ খেল ধেমালি আছে আমাৰ পৰম্পৰা যিটো, এই সুযোগতে আমি সেই সময়তে সেই ফেষ্টিভেলটো আমি পাতিবলৈ আমি সময়টো ঠিক কৰিছোঁ। তো আমি ফিক্স তাৰিখটো নাই, এইটো প্ৰত্যেক বছৰতে এই সময়তে আমি পাতিব লওঁ। গতিকে ইয়াত কোনো তেনেকৈ বাধা নাই যে পূজা মণ্ডপত যাব নোৱাৰে, তেনেকৈও নাই। তাত পূজা মণ্ডপো যাব পাৰে, মা দুৰ্গাৰ পৰা আশীৰ্বাদ ল'ব পাৰে, ঠিক আকৌ আমাৰ ইয়াত ফেষ্টিভেলতো যোগদান কৰিব পাৰে। এইটো এইকাৰণে এইটো আপুনি অলপ ক্লিয়াৰকৈ আপুনি এইটো বুজাই ক'ব ৰাইজক যে এইটো কোনো ধৰ্মৰ বিৰুদ্ধে বা জাতিৰ বিৰুদ্ধে এইটো নহয়। আমাৰ যিহেতুকে সৰু জাতি আমাৰ কাৰণে নেশ্যনেল হলিডে আমাক নিদিয়ে। আমি যিহেতু তাৰা লাংচ ফেষ্টিভেলৰ কাৰণে এতিয়াও হলিডে দিয়া নাই, আকৌ জনেল ফেষ্টিভেলৰ কাৰণে নিদিয়ে। কিন্তু যাতে আমি সময়টো আমি নষ্ট নকৰোঁ, এই 7 দিনীয়া নহ'লে আমি এনেই ঘৰত বহি থাকিবলগীয়া হয়। গতিকে সেই সময়খিনি আমি নিজৰ ভাষা সংস্কৃতিৰ আমি বজাই ৰখাৰ কাৰণে আমি সেই সময়ত আমি পাতিছোঁ। নাই এতিয়া যেনেকৈ আমাৰ ডিফুত ঘৰৰ পৰা লৈ আহিব, কোনোবা পূজাত চাব, কোনোবা ফেষ্টিভেল যাব, একো অসুবিধা নাই। আমি তেনেকৈ দেখিছোঁ য'ত আমি জেনুৱেল ফেষ্টিভেল পাতিছোঁ, তেনেকৈ অসুবিধাটো নাই। আৰু এটা কথা চাব লাগিব, আমি অকল ফেষ্টিভেল বা উৎসৱ পাতি থাকিলে নহ'ব, আমি পঢ়াৰ দিশতো চাব লাগিব। গতিকে এই পূজাৰ যিটো লং ভেকেশ্যন আছে, গতিকে আমাৰ যিটো উঠি অহা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাক বাহিৰৰ যিটো পঢ়িব গৈছে, এই সময়টো ছুটি পাই ঘৰত আহে, সেইকাৰণে সেই সময়তে মানে ফেষ্টিভেল পতা, সেইকাৰণে আমি একো অসুবিধা নাই। সেইটো কাৰণে এই সময়তে আমি পাতিছোঁ। আমি ভাবি থৈছোঁ দেই, আপোনালোককো এদিন মাতিম। মানে যোৱাবাৰ যিটো লাষ্ট দিনাখন যিটো ৰাতি যিটো ঘটনাই হ'ল, এইটো আনফৰ্চুনেট, আমিও দুখ পাইছোঁ। আৰু যিটো ঘটনা আমি তদন্ত কৰিছোঁ,
কথাটো মাইনৰ, কিন্তু সেই মাইনৰ কথাটো আমাক জনোৱালে, যিসকল এইটো মানে ঘটনাটো ঘটালে তেওঁলোকে বেলেগ পিনে যাব মানে ল'বলৈ বিচাৰিছে যাতে ফেষ্টিভেলটো বদনাম হওক। তেনেকুৱা চিন্তাধাৰাত নথকাও নহয়। মই পাছত ইনকুৱাৰী কৰি কিছুমান এইবোৰ মানে কিছুমান মানে ঘটনা ঘটাবৰ কাৰণে কিছুমান আকৌ মানে আহে বোলে, কিছুমান মদ খাই চদ খাই। মানে এইটো আমি সকলোৱে মিলি পেলাই আমি এটা এৱাৰনেছ আমি দিব লাগিব, মানে যাতে এইটো অকল কাৰ্বিৰ বুলি নহয়, এইটো ফেষ্টিভেল আমি কাৰ্বি আংলং যিমানটো জাতি জনগোষ্ঠী আমাৰ সমন্বয়ৰ ক্ষেত্ৰ ইয়াত আমাৰ ইয়াত আমাৰ যিটো ফেষ্টিভেলটো কৰিছোঁ, এইটো অকল কাৰ্বিৰ সংস্কৃতি ইয়াত দেখুৱাব লাগে এইটো নহয়। আমি প্ৰত্যেকটো কাৰ্বি আংলং থকা জাতি জনগোষ্ঠী তেওঁলোকৰ সংস্কৃতি ইয়াত মানে প্ৰদৰ্শন কৰিব আমি আহ্বান কৰোঁ। ঠিক তেনেকৈ কাৰ্বি আংলং বাহিৰৰ আমি মাতি আহোঁ। এইবাৰোতো আহিব, এইবাৰ পিছলৈ কেৰালাৰ পৰা এটা গ্ৰুপ আহিব এইবাৰ, মানে মানে এক্সপেৰিয়েঞ্চ ষ্টাব্লিছ আৰু তেনেকৈ আৰু মানে ৰিচাৰ্চ গ্ৰুপ এটা আহিব 15 জনীয়া। তো এতিয়াৰ পৰা মানে আমি যোগাযোগ কৰিছোঁ, আহিব। এই গতিকে এই ফেষ্টিভেলত যে বাহিৰৰ পৰা যে আহে আহে এইবোৰ আমাৰ কাৰ্বি পৰম্পৰাৰ মানে সংস্কৃতি মানে কেনেকুৱা এইবোৰ জানিবৰ কাৰণে তেওঁলোকে মানে আহিব খোজে। এইটো সময় যদি আমাৰ আকৌ ইয়াত কাৰ্বি আংলং স্থানীয় যুৱক যদি হ'লে এইবোৰ নুবুজি পেলাই যদি আকৌ বেলেগ বদনাম যদি কৰিবলৈ কোনোবা চিন্তা কৰে, এইটো ভাল কথা নহ'ব। এইটো আমি আহ্বানে কৰিব পাৰিম, আমি প্ৰত্যেকজনৰ আমি বান্ধিটো ৰাখিব নোৱাৰে, আমি আহ্বানটো কৰিম আৰু যাতে এনে ঘটনাটো নহয় সেইটো আমি তেনেকৈ আমি আহ্বানহে কৰিছোঁ যে ভৱিষ্যত এনেকৈ ঘটনা যাতে নকৰে।